ইতিবাচক চিন্তাৰ প্ৰভাৱ। আপোনাৰ বৰ্তমানৰ পৰিস্থিতিৰ ইতিবাচক দিশবোৰত মনোনিৱেশ কৰাটো আপোনাৰ বাবে খুবেই উপকাৰী। ইতিবাচক চিন্তা আৰু জীৱনৰ ভাল দিশবোৰত মনোনিৱেশ কৰিলে মানসিক চাপ, উদ্বেগ, হতাশা আদি হ্ৰাস পায়। ই আশাবাদী মানসিকতা সৃষ্টি কৰাত সহায় কৰে, যিয়ে মানসিক স্বাস্থ্যৰ সামগ্ৰিক উন্নতি সাধন কৰে। ইতিবাচক দিশত মনোনিৱেশ কৰিলে ই আপোনাক প্ৰতিকূলতাৰ প্ৰতি অধিক সহনশীল আৰু ধৈৰ্যশীল কৰি তোলে। ইয়ে প্ৰত্যাহ্বান আৰু বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰাৰ মানসিক শক্তি প্ৰদান কৰে। ইতিবাচকতা এক প্ৰেৰণাদায়ক শক্তি। যেতিয়া আপুনি জীৱনৰ ভাল কথাবোৰৰ প্ৰতি মনোযোগ দিয়ে, তেতিয়া যিকোনো লক্ষ্য সিদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়। ইতিবাচক দৃষ্টিভংগীয়ে সুন্দৰ সুষম সম্পৰ্কৰ ভেটি। ইতিবাচক মানসিকতাৰ লোকসকলৰ প্ৰতি মানুহ স্বাভাৱিকতে আকৰ্ষিত হয় আৰু ই সুস্থ সহায়ক সংযোগ গঢ়ি তোলা আৰু বজাই ৰখাত সহায় কৰে। গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে ইতিবাচক মনোভাৱ বজাই ৰাখিলে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে আৰু সামগ্ৰিক সুস্থতা বৃদ্ধি কৰে। ইতিবাচক মানসিকতাই সৃষ্টিশীলতাক উদ্দীপিত কৰে আৰু সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষমতা বৃদ্ধি কৰে। যেতিয়া আপুনি ভাল মেজাজত থাকে, তেতিয়া আপোনাৰ মগজুৱে নতুন ধাৰণা আৰু পদ্ধতি অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত হয়। ইতিবাচক দিশত মনোনিৱেশ কৰিলে ই কৃতজ্ঞতাৰ মনোভাৱ বৃদ্ধি কৰে। আপোনাৰ হাতত থকাখিনিৰ প্ৰতি কৃতজ্ঞ হ'লে জীৱনৰ সামগ্ৰিক সন্তুষ্টি বৃদ্ধি পায়। ই জীৱনটো অধিক পৰিপূৰ্ণ আৰু সন্তোষী কৰি তোলে। ইতিবাচক চিন্তাধাৰাই অধিক সুষম আৰু যুক্তিসংগত সিদ্ধান্ত গ্ৰহণত সহায় কৰে। যেতিয়া আপুনি নেতিবাচকতা বা ভয়ৰ দ্বাৰা প্ৰভাৱিত নহয়, তেতিয়া আপুনি আপোনাৰ জীৱনৰ লক্ষ্যৰ লগত সামঞ্জস্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা বেছি। সুখী আৰু ইতিবাচক হোৱাৰ ফলত সাধাৰণতে আৱেগিক সুস্থতা বৃদ্ধি হয়। ইয়াৰ ফলত দৈনন্দিন জীৱনত আনন্দ, কৃতজ্ঞতা আৰু পৰিপূৰ্ণতাৰ অনুভৱ হয়। আপোনাৰ ইতিবাচকতাই আপোনাৰ চৌপাশৰ লোকৰ ওপৰত ধনাত্মক প্ৰভাৱ পেলায়। সুখী আৰু ইতিবাচক হৈ আপুনি আনক অনুপ্ৰাণিত আৰু উন্নীত কৰিব পাৰে। জীৱনৰ প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰা আৰু মোকাবিলা কৰাটো গুৰুত্বপূৰ্ণ। যদিও ইতিবাচক দিশবোৰৰ ওপৰত গুৰুত্ব দিলে ই আপোনাৰ ধৈৰ্য আৰু সহনশীলতা বৃদ্ধি কৰিব আৰু প্ৰত্যাহ্বানসমূহৰ লগত মোকাবিলা কৰাৰ ক্ষমতাও বৃদ্ধি কৰিব। নেতিবাচক দিশবোৰ চিনি পোৱা আৰু ইতিবাচক দিশবোৰক আঁকোৱালি লোৱাৰ মাজত এক সুস্থ ভাৰসাম্য বিচাৰি উলিওৱাটোৱেই হৈছে সুখী আৰু অধিক পৰিপূৰ্ণ জীৱন যাপনৰ মূল মন্ত্ৰ।